birta alam the pini niphai inkora hini ar koyachiklo surihinira inkora kathom arni ASDC KSA la pen KNC asong ahin pen birta pachini alam thila puhenlo আজি 22/1/2023 তাৰিখে ASDC KSA KNC তৰফৰ পৰা আমি জনাব বিচাৰিছো ইন্ডিয়া কাছাৰী আৰনালু along kedo part 10 mate article 244A ateng autonomous state kesengji afarman Karbi Anglong West Karbi Anglong lapen Dima Hasawa district along kedo kaprek asong ajok 1970 aningkan pen nangge songbomlo বিগত ভাৰতবৰ্ষৰ যেটো সংবিধানত প্ৰদত্ত বা সংবিধানত থকা পাৰ্ট 10 আৰ্টিকল 244A অনুযায়ী অসমক দ্বিখণ্ডিত নকৰাকৈ অসমৰ ভিতৰতে এক স্বায়ত্ত শাসন গঠনৰ বাবে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বিভিন্ন সংগঠনৰ দ্বাৰা যোৱাটো শতিকা 1970 চনৰ পৰাই সংগ্ৰাম কৰি আহিছে স্বায়ত্ত শাসনৰ গঠনৰ বাবে কিন্তু অতিকৈ দুৰ্ভাগ্যজনক এটোৱে যে সিতা নিংজাংজে আলাম থেকেলা পুহেনলো ইন্ডিয়া কাছাৰী আৰনালু আতেং অটোনমাস স্টেট কেলং নাংজি আজাকং কনস্টিটিউশনাল রাইটস দোৱেক সিতামে ইন্ডিয়া গভর্নমেন্ট আহিন পেন ননপু আরনিতা হেমপ্ৰেক কেপি আমুল নাংপাচুন পিবেদাৰল সংবিধানত থকা সত্ত্বেও সাংবিধানিক অধিকাৰ থকা সত্ত্বেও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই দুইখন পাহাৰীয়া জিলাৰ অসমৰ পাহাৰীয়া জিলা দুখনক এতিয়ালৈকে স্বায়ত্ত শাসন গঠনৰ বাবে এতিয়ালৈকে বিগত বহুত কেন্দ্ৰীয় চৰকাৰে কিন্তু এতিয়ালৈকে এটো ৰূপায়ণ নকৰিলে আৰম্ভ কৰি দিছো আচ্ছা প্ৰথমতে তাৎক্ষণিকভাৱে আপোনালোকক পেপাৰ মিডিয়া প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া সকলো জাৰ্নালিষ্ট বন্ধুসকলক আমি স্বাগতম জনাইছো আমাৰ আহ্বানক্ৰমে আপোনালোকে উপস্থিত হোৱাৰ কাৰণে কাৰি ভাষাত কম না অসমীয়া প্ৰথমে কাৰি ভাষাত কম না মই পঢ়ি দিছোঁ মই তো ক্ষমা কৰিব আজি প্ৰেছ ষ্টেটমেণ্ট আমি দিব পৰা নাই যেহেতু আজি ছানডে হৈ গ'ল তথাপিও বনাইছোঁ মই এইটো লাহে লাহে গৈ পঢ়িম নিংকান ফকে বাহিনী বিগত 52 বছৰৰ আংবং বি সময়ছোৱাত আসাম ষ্টেট ইংলং আৰাত আফাৰমান কেলং নাংজি ৱেক আফাৰমান নাংপানুং কুকসি ইতিমধ্যে আমি সকলো অৱগত যে বিগত 52 বছৰ ধৰি অসমৰ থকা পাহাৰীয়া জিলাৰ যি স্বায়ত্ত শাসন গঠনৰ যি সাংবিধানিক যি অধিকাৰ সাংবিধানিক প্ৰদত্ত থকা সত্ত্বেও এতিয়ালৈকে ভাৰত চৰকাৰে এইটো ৰূপায়ণ কৰা হোৱা নাই বা ইয়াৰ বিপৰীতে ভাৰত চৰকাৰে পুনিহাং নিৰেপ আহাৱাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন উত্তৰ পূৰ্বাঞ্চলৰ যিমানটো হিৰি আছে নতুনকৈ এই 52 বছৰৰ ভিতৰতে নতুনকৈ হেমপ্ৰেকাং থিম সেপাৰেট ষ্টেট দিছে অন্তত ইয়াৰ ভিতৰতে 7 সিষ্টাৰ্ছ অৱগত এইটো পৰিণত কৰিলে আনপাৰাটা ইয়াৰ উপৰিও উত্তৰাখণ্ড ছত্তীশগড় লাপেন ঝাৰখণ্ড হেইকৈ আফাৰমান হেমপ্ৰেকাং থিম সেপাৰেট ষ্টেট চেং পণ্ডেৰল ইয়াৰ উপৰিও ভাৰত চৰকাৰে এই সময়ছোৱাত উত্তৰাখণ্ড ছত্তীশগড় আৰু ঝাৰখণ্ডক আৰু অন্যান্য ৰাজ্য সেপাৰেট ষ্টেট গঠন কৰি দিছে ইয়াৰ মূলতে আমি গম পাইছোঁ এইটো হৈছে পিক এণ্ড চুজ যাক ভাল পাই গুটুৰি লোৱা তেনেকুৱা ধৰণৰ এটা যিটো ভাৰত চৰকাৰে এইটো পলিচি লৈছে বা প্ৰিন্সিপল লৈছে এইটো আমি বিৰোধিতা কৰিছোঁ নন বিজেপি আজক কাছাৰীবম বৰ্তমান কেন্দ্ৰীয় চৰকাৰ শাসিত বিজেপি চৰকাৰে আকৌ এবাৰ সেপাৰেট ষ্টেট কেপিজি আফান আসন আছাই দেংবমল গতিকে বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্বত আকৌ এবাৰ ভাৰতবৰ্ষৰ আকৌ নতুনকৈ ৰাজ্য গঠনৰ বাবে এবাৰ প্ৰস্তুতি গ্ৰহণ কৰাটো আমি অৱগত হৈছোঁ বা পৰিলক্ষিত হৈছে পুছন ৰাত কিছুং আহুত কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং লাপেন ডিমা হাছাও ডিষ্ট্ৰিক্ট আলং কেডুৱা হেমপ্ৰেক আফাৰমান কাছে সংবম আসং দ আন্তা ইংসামদুৰি আসনচি থেগলং এটাকে বৰ্তমান আমি অৱগত কৰিছোঁ যে কাৰ্বি আংলং আৰু লগতে ৱেষ্ট কাৰ্বি আংলং তথা ডিমা হাছাওৰ বহুতো ইয়াত
স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে সংগ্ৰাম কৰি অহা আমি অৱগত কৰিছোঁ, আমি দেখিছোঁ। তথাপিও বৰ্তমান সময়ত যিটো কেন্দ্ৰীয় চৰকাৰে যিটো এটা হাতত লৈছে যে নতুন নতুন ৰাজ্য আৰু গঠনৰ বাবে যি হাতত লৈছে, পলিচি লৈছে, ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আজি কাৰ্বি আংলঙত বিশেষকৈ আৰু উত্তৰ কাছাৰত বা ডিমা হাছাওত বিভিন্ন দল সংগঠনে কিন্তু আজি নীৰৱতা অৱলম্বন কৰিছে, আমি দেখিছোঁ, পৰিলক্ষিত হৈছে। Lasi ASDC KSA lapen KNCA hin pen kado kawe hemprek hang kache songbom asong lapen hemprek kar I arat do anaphan kapacheni lapen kachuningri kangtung ke lapu henlo heike ASDC KSA aru KNCA torofar pora ami স্বায়ত্তশাসিত সংগ্ৰামৰত থকা যিবিলাক স্বায়ত্তশাসিত ৰাজ্য দাবী কৰি অহা যিবোৰ সংগঠন আছে, যিবোৰ পাৰ্টি আছে, আমি সকলোকে আমি এটা বিনম্ৰ আমি অনুৰোধ কৰিছোঁ আৰু জনাইছোঁ, বিনম্ৰভাৱে আমি জনাইছোঁ যে নাম্বাৰ 1 নন কেৱাংজি নিফাই 23/1/2003 তাৰমানে 23 তাৰিখৰ পৰা আৰ্নি পেন 7/2/2003 Arni an autonomous state ke palong da prangji aphan lan nikre for angbong fortnight campaigning for creation of autonomous state aputhak rida ke pangrum signature collection amu claim ponji ere number ami koisu je oha tamane oha kalir pora 23 tarikhor pora February mahor 7 tarikh loike ei 15 diniya pohekia sakhor abhijan স্বায়ত্তশাসিতৰ বাবে স্বাক্ষৰ অভিযান বা কালেকশ্যন কৰা সিগনেচাৰ কালেকশ্যন কৰা আমি এটা সংগ্ৰামৰ কাৰ্যসূচী আমি লৈছোঁ। আমি এটা কেম্পেইন আমি আৰম্ভ কৰি অহাকালিৰ পৰা 7 তাৰিখলৈকে। নম্বৰ বি 7/2/2023 আৰ্নিকে মানে অহা 7 তাৰিখে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওত ভিতৰত থকা অন্তৰ্গত থকা পোষ্ট অফিচ যিমানটো পোষ্ট অফিচ আছে নিয়াৰেষ্ট পোষ্ট অফিচ যিমানটো আছে আমি লেটাৰ টু দ্য প্ৰাইম মিনিষ্টাৰ ফৰ ক্ৰিয়েশ্যন অফ আৰ্টিকল 244A অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যেনে উন্নতি পলমে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাবে এক স্বায়ত্তশাসন গঠনৰ বাবে আমি আমাৰ দলৰ ফালৰ পৰা আমি এটা আহ্বান জনাইছোঁ, আমি এই প্ৰগ্ৰেম আমি জনাইছোঁ যে এই 15 দিনত আমি কালেকশ্যন কৰি পেলাই অহা 7 তাৰিখে আমি লেটাৰ টু দ্য এখন চিঠি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন চিঠি আমি প্ৰেৰণ কৰিম। তিলা পেঞ্চন আলাম থে চেৱান পিনৰা সেইহে সকলো দল সংগঠনৰ উদ্ধত ৰাখি হেম্প্ৰেকাৰ ই পাৰ্টি দোৱান আসং দোৱান লাপেন ৰাত দোৱান আফান্তা কেহত্তাং আসাই আমুকে পাচুন পামি থেক জি আফান ASDC KSA লাপেন KNCA হেনপেন পাচিনি লাপেন চুনিংৰি লেথত ল সেইহে ASDC KNCA তৰফৰ পৰা সংগ্ৰামৰত থকা যিবিলাক স্বায়ত্তশাসিত ৰাইজৰ বাবে যিবিলাক সংগ্ৰামৰত থকা যিমান দল সংগঠন আৰু সকলো ৰাইজক যাতে যেন আমাৰ যি আমি কাৰ্যসূচী লৈছোঁ সংগ্ৰামৰ কাৰ্যসূচী সাকসেস কৰিবৰ কাৰণে আমি সকলোকে আমি আহ্বান জনাইছোঁ। নম্বৰ চি এইটো আমি কৈছোঁ যে অহা 7/2/2023 আৰ্নি 7/2/2023 আৰ্নি হেম্প্ৰেক কাৰ ই ke doa la parti la pen asong ta methang jung independent le kache song asai angdeng pachun ponsita cho ami koisu je আমি যেটো আহ্বান জনাইছো অকল যে ASDC KSA আহি পেলাই আপোনালোকে কৰিলে নকৰিলেও হয়, আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি কৰক। দল সংগঠন কংগ্ৰেছও হ'ব পাৰে, বিজেপিও হ'ব পাৰে বা কাছডিকম হ'ব পাৰে, জাকাছ হ'ব পাৰে, অন্যান্য যিবিলাক দল সংগঠন আছে আপোনালোকে এইটো নিজৰ দলৰ যিটো নেতৃত্বত যাতে যেন সিগনেচাৰ কালেক্ট কৰি পেলাই 15 দিনত কালেকশ্যন কৰি পেলাই যাতে যেন 7 তাৰিখে অহা 7 তাৰিখে আমি যিটো তাৰিখ নিৰ্ধাৰণ কৰিছোঁ তাত মুকুল চিঠি বুলিয়ে কওক যি বুলিয়ে কওক এইটো ৰেজিষ্টাৰ্ড কালেক্টেড সিগনেচাৰ আৰু ওপৰতে আমি why we are demanding autonomous state তাৰ এটা চিঠিৰ ওপৰত লিখা থাকিব এইটো তো 7 তাৰিখে আমি এইটো কেন্দ্ৰীয় প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীলৈ আমি চিঠি আমি প্ৰেৰণ কৰিম, এইটো আমি কাৰ্যসূচী লৈছোঁ।
আৰু লগতে আমি কৈছোঁ যে ইয়াত যিমান দল সংগঠন আছে আপোনালোকে নিজাবয়ে কৰক এজ ই কেছে ৰাখবান এতেকে এইটো সেইমতে চলিব লাগে সেইটো নহয় আপোনালোকে খালি আমি তাৰিখটো নিৰ্ধাৰণ কৰিছোঁ অহা 7 তাৰিখে 24 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমি এটা কেম্পেইন ফৰ্টনাইট কেম্পেইন আমি কৰিছোঁ সিগনেচাৰ স্বাক্ষৰিত এটা অভিযান আমি কৰিছোঁ স্বাক্ষৰিত যিমানটো কালেক্টেড যিমান সিগনেচাৰ আছে এইটো 7 তাৰিখে এইটো কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীলৈ আমি এটা চিঠি আকাৰে আমি প্ৰেৰণ কৰিম এইটোৱে মই একো নকওঁ কিন্তু ASDC তৰফৰ পৰা কেছে কেঞ্চেল হ'ব আমিতো ক'ব বিচাৰিছোঁ যে তেখেতৰ MP হোৱাৰ পিছত প্ৰথমতে তেখেতে এটা লৈ গৈছিলে প্ৰশ্ন আকাৰে তেখেতে লৈ গৈছে বুলি কৈছে কিন্তু কেন্দ্ৰীয় চৰকাৰে তেতিয়াই মানে এটা স্পষ্টভাৱে উত্তৰ দিছে আমি গম পোৱা মতে যে এইটো কেন্দ্ৰীয় চৰকাৰৰ কোনো পলিচি নাই স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমানলৈকে কোনো নীতি লোৱা নাই বুলি কৈছে সেইটো আমি গম পাইছোঁ তাকে ইয়াৰ পিছত বাকী অট'নমাছ ষ্টেটটো আছেই অট'নমাছ ষ্টেট বাৰু এইটো লং ড্ৰন এটা মুভমেণ্ট কৰি আছে বা তেখেত বহুত কৰিব পাৰে যেনেকৈ ধৰা এতিয়া কমন যিটো জাষ্টিছ যিনা কি এটা বিল লৈ আনিছে এইটো প্ৰাইভেট মেম্বাৰ বিল হিচাপে লৈ আনি তেখেতে প্ৰাইভেট মেম্বাৰ বিল হিচাপে আনিব পাৰে যিহেতু কেন্দ্ৰীয় চৰকাৰ বোলে কওক বিজেপিয়ে বিগত ইলেকশ্যনৰ সময় যিটো কমিটমেণ্ট সেই কমিটমেণ্টটো যিটো পিপুলছ মেণ্ডেট দিছে এইটো আজি MPয়ে হওক নট অনলি MP বাকী MLA কাউন্সিল পিপুলছ মেণ্ডেট এতিয়া মেণ্ডেট পোৱাৰ পিছত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে যিটো মেণ্ডেট পোৱাৰ পিছতো কোনো MP বুলি নকওক MLA বুলি কওক বা কাউন্সিল বুলি কওক যিটো হাতত লোৱা নাই এইটো এটা দুৰ্ভাগ্যজনক গতিকে ইয়াত অকল স্বায়ত্তশাসিত ৰাজ্যৰ দাবীটো আছেই ডেম'ক্ৰেটিক ৰাইট আনফালে আকৌ হেৰি আছে ডেম'ক্ৰেটিক যিবিলাক ইছ্যুজ আছে বস্তু বাহানিৰ চৰা দাম বস্তু বাহানি দিনে দিনে বাঢ়ি গৈ আছে চাকৰি এমপ্লয়মেণ্ট পলিচি আছে পিউৰ ড্ৰিংকিং ৱাটাৰ বহুত পলিচি বহুত হেৰি আছে ইছ্যু আছে ইয়াত ডেম'ক্ৰেটিক ইছ্যুজবিলাক এতেকে ডেম'ক্ৰেটিক ইছ্যুজবিলাক তেখেতে লৈ যাব পৰা নাই আমি অৱগত কৰিছোঁ এতিয়া সময়টো অহা 2024 চনতো MP ইলেকশ্যন হ'ব এইটো পাৰ্টিৰ কথা সিহঁতে কাক দিয়ে কি কৰিছে তাকে বাছ যিহেতু তেখেতে নেক্সট MP জিকিব নিজিকিব এতিয়া আমি এইটো নিৰ্ধাৰণ কৰিব নোৱাৰোঁ যিহেতু এইটো পিপুলছ মেণ্ডেট এইটো ৰাইজে যিটো ভোট দিয়াৰ যোগেদিহে ভোটৰ যোগেদিহে তেখেত জিকে নিজিকে